ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানক মুহূৰ্ততে কিয় মুকলি কৰি দিছিল পাকিস্তানে। ১.৫ বছৰ পিছত পোহৰলৈ আহিছে পাকিস্তানৰ গোপন তথ্য। পাকিস্তানে নিজে প্ৰকাশ কৰিলে এই তথ্য। ভাৰতৰ ভয়ত কম্পমান পাকিস্তান। ভাৰতৰ ভয়তে পাকিস্তানে দেশৰ অস্তিত্ব বচাবলৈ মুক্তি দিছিল অভিনন্দন বৰ্ধমানক। পাকিস্তানী সংসদত নিৰ্বাচিত জনপ্ৰতিনিধি মুছলিম লীগৰ নেতা আয়েছ ছাদিকে এই তথ্য প্ৰকাশ কৰিছে। পাক সংসদৰ মজিয়াত সাংসদ আয়েছ ছাদিকে কয়, প্ৰত্যাক্ৰমণৰ ভয়তে অভিনন্দন বৰ্ধমানক ঘূৰাই দিয়া হৈছিল। অভিনন্দন বৰ্ধমানক পাকিস্তানে 58 ঘণ্টা নিজৰ জিম্মাত ৰাখিছিল। आर्मी चिफे बेयाকৈ भय खाइছিল আৰু घामी গৈছিল। पैर कांप रहे थे, पसीने माथे पे थे और हमसे शाह महमूद साहब ने कहा, फॉरेन मिनिस्टर साहब ने, कि खुदा का वास्ता है अब इसको वापस जाने दें, क्योंकि 9 बजे रात को हिंदुस्तान पाकिस्तान पे अटैक कर रहा है। वो कोई हिंदुस्तान ने अटैक नहीं करना था, कुछ नहीं होना था, सिर्फ घुटने टेक के अभिनंदन को वापस भेजना था। মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বীয়ে কৈছিল, ঈশ্বৰৰ নাম লৈ অভিনন্দনক এৰি দিব লাগিব, নহলে নিশা 9 বজাৰ ভিতৰতে ভাৰতে আক্ৰমণ কৰিব পাকিস্তান। উল্লেখ্য যে অভিনন্দন বৰ্ধমানক মুক্তি দি ইমৰান খানে ইয়াক শান্তিৰ পদক্ষেপ আখ্যা দিছিল। নেশ্যনেল ডেস্ক, অসমীয়া নিউজ।